নমস্কাৰ পুলিচ ব্লকলৈ মই পলি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। স্কুল লাষ্ট গেটত ভোট দিলোঁ বাইদেউ। ময়ে দিলোঁ। পিছবেলা দিছোঁ দিবলৈ আহিছোঁ কাৰণ আগবেলা বহুত মানুহ থাকে, এতিয়া মানুহ নাই সেইকাৰণে আমি অলপ দেৰি ইয়াতে বহিছোঁ। বিহুৰ পৰৱৰ্তী ভিডিঅ'টো দিয়াৰ আগতে মই অলপমান বস্তু যোগাৰ কৰি থৈছোঁ আচাৰ বনাবৰ কাৰণে। নেমুৰ আচাৰ কেনেকৈ বনাইছে চাই লওকচোন, তাৰপিছত মই বিহুৰ পৰৱৰ্তী ভিডিঅ'টো আপোনালোকক দি আছোঁ। মেহেন্দি লগাইছিলোঁ, কেনেকুৱা লাগিছে? বিৰাট ধুনীয়া কালাৰ উঠিছে ফুলত। মই যি নেমু আচাৰ বনাবলৈ লৈছোঁ সেই নেমু আচাৰ বনাই লগালগ খাব পাৰি, কাৰণ যেতিয়া ঘৰলৈ আমি নেমু আনো নেমুবিলাক শুকাই যায় বা কিছুমান পকি যায়, পেলাই দিওঁ। মই পেলাই নিদিওঁ, তাৰে টুকুৰা টুকুৰকৈ কাটি মই এই বৈয়ামত ভৰাই থৈ দিছোঁ। পূৰা এক বৈয়াম হৈ আছে, যেতিয়াই থাকে নেমু থাকি যায় তেতিয়াই মই ইয়াতে ভৰাই ভৰাই থৈ দিওঁ। নিমখ দি পিনি থৈ দিওঁ আৰু মাজে সময়ে মই ৰ'দত দিওঁ। আৰু তাৰে অলপমান নেমু মই ওলাই আনিছোঁ, এয়া ৰ'দত দি এইখিনি এটা ৰ'দেই দিছোঁ, সেইটো ৰ'দতে অকণমান শুকাব দিছোঁ। আৰু এতিয়া মই কেনেকৈ বনাইছোঁ দেখাইছোঁ। আৰু মই লগত দিবলৈ অলপমান কাশ্মীৰী মিৰ্চ 2 চামুচ দিছোঁ, জিৰা গুড়ি 1 চামুচ আৰু পাঁচফোৰণ 1 চামুচ আৰু কেঁচা নেমু 2টা। এখন অলপ গৰম কৰি লৈছোঁ, তেল বহুত নিদিওঁ, একদম অলপমান দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণকেইটা দি মই গেছটো বন্ধ কৰি দিম। তাৰপিছত এই জিৰা গুড়াখিনি দি অলপ সময় লৰাই দিম। গেছটো বন্ধ কৰি থৈছোঁ। পুনৰ গেছটো মই আকৌ জ্বলাই অকণমান গৰম কৰিম। পুনৰ অলপ সময় গৰম কৰাৰ পিছত গেছটো বন্ধ কৰি দিছোঁ। নেমু 2টাৰ ৰসটো মই ইয়াতে উলিয়াই লৈছোঁ। নেমু ৰসখিনিত এই 2 চামুচ কাশ্মীৰী মিৰ্চ মই লগ কৰি দিছোঁ। জিৰাৰ বাহিৰে মই আৰু বেলেগ একো মছলা দিয়া নাই। কাশ্মীৰী মিৰ্চৰ সেই নেমুৰ লগত মিলাই থোৱা ৰসখিনি মই ইয়াত দি দিছোঁ। ইয়াতে মই আৰু এটা বস্তু দিম, দেখাই আছোঁ ৰ'ব। একদম ঘৰুৱা বস্তু হয়। চফ গুটিৰ গছ হয়, তাৰে চফ অলপমান ছিঙি আনি মই এতিয়া পিচি ল'ম। পিচি তাৰে 1 চামুচ আচাৰখিনিত মই দি দিম। এয়া ঘৰুৱা হয়, সম্পূৰ্ণ গুড়া কৰি নিপিছোঁ, অলপ থেতালি দি 1 চামুচ মই ইয়াতে মিক্স কৰি দিছোঁ। আমাৰ খাব পৰা হৈ গ'ল, এতিয়াই খাব পাৰি, লগালগ খালেও ভাল লাগিব। ইয়াতে মই হালধি দিয়া নাই আৰু নিমখ দিয়া নাই, দেখিছে আপোনালোকে, কাৰণ নিমখত তিয়াই থোৱাৰ কাৰণে মই নিমখ দিয়া নাই। আহক তেনেহ'লে বিহুৰ পৰৱৰ্তী ভিডিঅ'টো চাই লওঁ। পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বিহু বুলিনো কি কৰিম, ৰাতিপুৱাৰ পৰা আলহী দেখিছে ভিডিঅ'টোত, আলহীক চাহ জলপান দিওঁতে গ'ল। অলপ সন্ধিয়া হোৱাৰ আগতে আমি ঘৰতে গোটেইবিলাকে বিহু মাৰিলোঁ আৰু ইহঁতক জোৰ কৰি আছোঁ অলপমান নাচিবলৈ। সিহঁতো নাচিব, বহুত বছৰ নাচাই নাই বুলি ক'ব পাৰি, তথাপিও বিহু বুলি অলপমান নাচোঁ। চকলা টেঙাতি অকলে নাখাবা, ঐ আমাকো চকল দিবা, বিহু মাৰিবলৈ অকলে নাযাবা, আমাকো লগতে নিবা। থৈ লাং লৈ লাংলি লাং লাং, ঠেকেচি ঠেকেচি জাকৈ বা, পদুমণিত পুখুৰীত পানী খাওঁ, ৰহিলি ঐনো বাই পমিলি ঐনো বাই, জাকৈ নথৈ বিহুলৈ যাওঁ।
বলিয়া হাতীকো নয়া নদী নয়া কুল বলাব পাৰোঁ মই নয়া নদী নয়া কুল তোমাক বলাবলৈ টানেহে নয়া নদী নয়া কুল খোপাত আমাৰ কপৌফুল বহাগতে ধেমালি কৰোঁ নাচনি বৰ মৰম লাগিছে সাজোনে কাচোনে ৰূপহী যেন লাগিছে হৈ গ'ল আৰু নাগাওঁ পিৰিতি 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 মিঠা চূড়া দৈ পিৰিতি 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 বোৱা বতি নৈ পিৰিতি 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 উৰে জীৱন থাকিব বৈ ঐ পিৰিতি 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 মিঠা চূড়া দৈ পিৰিতি 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 বোৱা বতি নৈ পিৰিতি 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 উৰে জীৱন থাকিব বৈ ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভকামনা আপোনালোক সকলোলৈকে থাকিলে কওক কিবা এটা কওক বিহু বুলিনো কি ক'ম আমি ঘৰতে উদযাপন কৰিছোঁ সকলোৱে বাই ভনী মিলি কিনে সেই আৰু ঘৰতে ফূৰ্তি কৰিলোঁ ন অলপ নাচিলোঁ বিৰাট ভাল লাগিলে ব্যস্ততাৰ মাজত ৰঙালী বিহু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বহুত বেছি দীঘলীয়া নকৰোঁ এনেই নাচিলোঁ ফূৰ্তি কৰিলোঁ তাকে ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ বনালোঁ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিলৈ আহিলোঁ নমস্কাৰ বিহু